এইটো পুৰণা ৰেলৱে ষ্টেচন 1964 চনত ধুমুহাত এইটো ধ্বংস হৈ গৈছে। এইটো ব্ৰিটিছৰ দিনৰে ৰেলৱে ষ্টেচন আছিল আৰু ইয়াতে শিৱ মন্দিৰ এটা আছে। প্ৰভু ৰামচন্দ্ৰই যেতিয়া সীতাক আনিবলৈ লংকালৈ গৈছিল তাৰ আগতে ইয়াতে শিৱ পূজা কৰিছিলে আৰু ইয়াতে এইটো এটা শিৱ মন্দিৰ আছে। ইয়াতে আমি এতিয়া সেৱা জনাম। এইটো এটা পুৰণা ৰেলৱে ষ্টেচন আছিল। চাওক খুঁটাবোৰ এতিয়াও এনেদৰে থিয় হৈ আছে, কিন্তু এখন ট্ৰেইন সম্পূৰ্ণ ইয়াত ধ্বংস হৈ গৈছে। একজনো মানুহ ইয়াতে নাবাছিলে। আটাইবোৰে মৃত্যু আঁকোৱালি লৈছিলে আৰু ট্ৰেইনখনত এজনো মানুহ নাই, চব সাগৰে উটুৱাই লৈ গৈছে। সাগৰৰ ঢৌৱে উটুৱাই লৈ গৈছিল। ইয়াতে এতিয়া মৰিশালি, এইটো সম্ভৱ ট্ৰেইন লাইন আছিল। এইটো ৰেলৰ ট্ৰেক আছিল। সেই সময়ত নেনগজ ৰেল আছিল আৰু এইটো ৰেলৰ ট্ৰেক আছিল। ইয়াতে সৰু সুৰা দোকান কিছু আছে, দোকান আছে। এইটো শিৱ মন্দিৰ, যি সময়ত ৰামে শিৱ পূজা কৰি গৈছিলে ইয়াতে লংকাত যোৱাৰ আগতে। সেই কি এইটো ভাহি থকা শিল? ইয়াতে এটা ফ্লোটিং ষ্টোন পাইছোঁ। দিছোঁ লাইব্ৰেৰী। এইটো শিল, এটা শিল পানীত ভাহি আছে। চাওক পানীত ভাহি আছে এইটো শিল। চাওক এই শিলেৰে ৰামে সেতু নিৰ্মাণ কৰিছিল। নাই নাই মানে আছে ৰ এটাই আছে। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। শিল, কি আচৰিত কথা, শিলো পানীত ভাহে। প্ৰভুৰ লীলা খেলা এইবোৰ। What is this? Floating stone. Floating stone. Yeah.